এক্সাম জয় মা শশাংক কালি ক'ত আছে কিতাপ থেংক গড এক্সাম পালেহি যে নহ'লেনো কিমান ৰিভাইজ দি অনলাইনে এনেও পাৰিম ইহঁতক সুধি চাওঁ পঢ়ি হৈছে নে এজনী ফটা ঢোলটো বাজিল আৰু ফোনটো কিয় ৰিচিভ নকৰে মৰিলে নি বাৰু হেল্ল' হেল্ল' ভেকচিন হেল্ল' শুনা এই MMC মেমৰ পেপাৰখনৰ ইউনিট 2 আৰু 3 কিবা নোটছ আছে নেকি তোৰ ওচৰত আছে যদি দি দে না প্লিজ কিহৰ নোটছ এই কিহৰ নোটছ নিচা নি বাৰু আৰে এক্সামৰ কাৰণে নোটছ লাগে আকৌ কি এক্সাম এবছৰ এক্সাম দিবি তই শুয়ে থাকিবি দিব লাগিব হেল্ল' 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 কি হ'ল কৰোণা শুনা না এই MMC মেমৰ পেপাৰখনৰ কিবা নোটছ আছে নি তোমাৰ ওচৰত মানে ইউনিট 3 হ'লেও হ'ব হেল্ল' 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 চবেই কাটি দিছে যে আজি আপুনি যিজন ব্যক্তিক কল কৰিছে তেওঁ এতিয়া অন্য এটা কলত ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি খন্তেক পিছত চেষ্টা কৰক আৰু কাক কল কৰিব পাৰি বাৰু ৰেণ্টিনা নকৰোঁ এজনী এনেও দুনীয়াৰ কথা একো গম নাপায় অনলাইন এক্সাম ষ্টাৰ্ট হ'বই নহয় এতিয়া মেকআপলৈকে কৰিলোঁ অনলাইন এক্সামটো ষ্টাৰ্ট হ'বই হ'ল পাই 15 মিনিট আছে কৰ্মভাগকে কৰি লওঁ ধূপডাল জ্বলাই এডাল মুখ খেদোৱা ডাল এইডাল আছে পঢ়িছোৱে ফোন কৰিলে হেল্ল' চেনি তাই শুন না জল্দি জল্দি পেণ্ডামিঙৰ নোটছখিনি দি দে না কি জল্দি কোৱা 5 মিনিট দেখোন আছে ষ্টাৰ্ট কৰি মই ফেইল একদম তই নি টেনশ্যন লৈ আছোঁ তই এটা কাম কৰ তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখ আৰু ভোডাফোন নেটৰ ওপৰত বিশ্বাস মই কৈ দিছোঁ তোক পৰীক্ষা তই শুন মইতো কালি চোৱালোগৈ নহয় কৈছে তুমি ভোডাফোনৰ নেট লোৱা তোমাৰ পৰীক্ষা ভালেই হ'ব মইতো ভোডাফোনৰ নেট কালি লৈ লৈছোঁ ভোডাফোনলৈ পঢ়িছ কি ভোডাফোনলৈ পঢ়িছোঁ নাই ভোডাফোনলৈ ক'ত পঢ়িছোঁ মই নেটফ্লিক্সৰ বেহাৰ বাহিৰত পোচ চালোঁ ধেৰ ধাৰ্মিক মক্কেল তোৰ ধৰ্মই ভইচ ধৰি ৰাখ It was first. বা বহুত টাইম আছেচোন কাপোৰ অলপকৈ চাই লওঁ
ডিষ্টেঞ্চৰ ফোনেও ডিষ্টেঞ্চ মেইনটেইন কৰিলে আৰু হেল্ল' জান কোৱা হেল্ল' জান কি কৰি আছা এক্সাম আছে যে আজি কৈছিলোঁ পাহৰিলা নেকি অ' আচ্ছা মই নেল পলিচ লগাওঁ কালাৰ চুজ কৰি দিয়া ন মোৰ যে ভাবি মাথা ঘূৰাই গৈছে অলপ ৰ'বা হা জান এক্সামটো দি লওঁ কি অলপ ৰ'বা তুমিচোন ইয়াত কৈ চুজ কৰি দিয়া নহয় অ' জানজনী তুমি নুবুজিবা আমাৰ ইউনিভাৰ্চিটিখন ফ্ৰীহে অঁ এতিয়া মোক ইউনিভাৰ্চিটিৰ কথা কৈ ঠাট্টা কৰিছা ন মই চব বুজিছোঁ দিয়া লাষ্ট টাইম মই চিট নাপালোঁ কাৰণে তুমি মোক তেনেকৈ কৈছা ন কোনটো দিছা তুমি হ'ব চব বুজিছোঁ দিয়া তোমালোক চব ল'ৰা একেই আৰু তুমি এতিয়া অনলাইন এক্সামে দি আছা নে পাবজি খেলি আছা কোনে জানে কোৱাচোন আৰু শুনা এতিয়া যদি ফোন ৰাখা নহয় গম পাম বেকআপ বুলি শুনিছা হেল্ল' হেল্ল' শুনিছানে অঁ ইচোন ফোনটো কাটি দিলে ইউনিভাৰ্চিটিত নপঢ়া ল'ৰাটাকে ভাল পঢ়ালে ভাল আছে মোৰ পৰীক্ষা হৈ আছে দে ফেয়াৰৱেলৰ দিনাটো নিদিলি এতিয়া পৰীক্ষাটোকে দিওঁ দে ফোনটো দে কাপোৰ চাই থাকোঁতে টাইমে আপ হৈ গ'ল দেখোন এবছৰ চেছ আৰু মন বাবা হা 12টা বাজিলে আজি এক্সাম আছিল নহয় যা কৈ থাকোঁ স্কেন কৰিবলৈ আকৌ কেম স্কেনাৰহে আছে দেশো বচাব লাগিব নহয় কি কৰা যায় এতিয়া